নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে আজিৰ এই নতুন ভিডিঅ'টিলৈ স্বাগতম জনালোঁ স্লেটৰ নটিফিকেশ্যন অলৰেডি আহি গৈছে আৰু সেই স্লেটৰ নটিফিকেশ্যনটো আমি প্ৰথমতে চাবলৈ চেষ্টা কৰিম তাৰপিছতে আমি ইয়াৰ যি অনলাইন প্ৰচেছ আমি কেনেকৈ এপ্লাই কৰিব লাগিব সেইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম প্ৰথমতে আমি যাব লাগিব যিকোনো এটা ব্ৰাউচাৰত আপোনালোকে হেয়া মোবাইলতো চাব পাৰিব মোবাইলতে আপোনালোকে যিকোনো এটা ব্ৰাউচাৰত যাব আৰু তাতে টাইপ কৰিব slet.ne.org here টাইপ কৰাৰ পিছত এন্টাৰ মাৰিব এন্টাৰ কৰাৰ পিছত এনেকুৱা এটা পেজ ওপেন হ'ব ইয়াতে চাওক এয়া চাওক নটিফিকেশ্যন অফ SET 2026 ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াতে এনেকুৱা এটা পেজ ওপেন হ'ব আৰু ওপেন হোৱাৰ পিছত আপোনালোকে ইয়াত জুম কৰি চাব পাৰিব এয়া হৈছে ষ্টেট লেভেল এলিজিবিলিটি টেষ্ট কমিশ্যন আসাম এনি ৰিজিয়ন নৰ্থ জালুকবাৰী গুৱাহাটী যোৱা মাহৰ 17 তাৰিখে ইয়াৰ নটিফিকেশ্যন আহি গৈছে Yes, so it is for information of all concerned that the next state eligibility test 2026 by the Slet Commission Assam will be held on 15/3/2026. অৰ্থাৎ এই স্লেটৰ যি এক্সাম হ'ব হেয়া অহা 2026 চনৰ 15 মাৰ্চত সম্পন্ন কৰা হ'ব আৰু ইয়াৰ বাবে আপোনালোকে যাব লাগিব www.slet.ne.org এই ৱেবছাইটত যাব লাগিব আৰু এই ৱেবছাইটত গৈ পেলাই আপোনালোকে ইয়াৰ এপ্লাই কৰিব লাগিব আৰু ইয়াৰ যি অনলাইন এপ্লাই হেয়া আপোনালোকৰ যোৱা মাহৰ 21 তাৰিখৰ পৰা ওপেন কৰি দিয়া হৈছে আৰু এই অনলাইন যি ফৰ্ম ফিলআপ হেয়া 2026 চনৰ 5 জানুৱাৰীলৈকে সম্পন্ন হৈ থাকিব আৰু ইয়াৰ যি ডিপোজিট অফ এক্সামিনেশ্যন ফিজ হেয়া আপোনালোকে অহা 2026 চনৰ 20 জানুৱাৰীৰ ভিতৰত সেই ফিজখিনি আপোনালোকে পে কৰিব পাৰিব এইখিনি নটিফিকেশ্যন চমুকে আৰু ইয়াৰ পিছতে আমি আপোনালোকক কেনেকৈ এপ্লাই কৰিব লাগিব সেই প্ৰচেছখিনি দেখুৱাবলৈ চেষ্টা কৰিম ইয়াৰ বাবে আপোনালোকে ইয়াতে যাব এডু ৱেবছাইটত slet.ne.org তাৰ পিছতে ইয়াতে আছে ক্যান্ডিডেট চেকিং এডমিশন টু দা টেষ্ট মাষ্ট এপ্লাই অনলাইন এট www.slet.neonline.co.in ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত এয়া চাওক এনেকুৱা এটা পেজ ওপেন হ'ব ইয়াতে লগইন বুলি আছে লগইন ৰেজিষ্টাৰ যদিহে আপোনালোকে অলৰেডি লগইন কৰিছে ৰেজিষ্টাৰ কৰিছে তেন্তে আপোনালোকে লগইনত ক্লিক কৰিব যদিহে ৰেজিষ্টাৰ কৰা নাই প্ৰথমতে আপোনালোকে ৰেজিষ্টাৰ কৰি ল'ব ৰেজিষ্টাৰ অপচনত ক্লিক কৰাৰ পিছত এনেকুৱা এটা পেজ ওপেন হ'ব ইয়াতে প্ৰথমতে আপোনালোকৰ ফাৰ্ষ্ট নেম দিব যদিহে মিডল নেম আছে মিডল নেম দিব আৰু লাষ্ট নেম লগতে আপোনালোকে ইয়াতে আপোনালোকে টাইপ কৰিব লাগিব ইমেইল এড্ৰেছ তাৰপিছত ফোন নাম্বাৰ দিব লগতে আপোনালোকে পাছৱৰ্ড দিব আৰু কনফাৰ্ম পাছৱৰ্ড আৰু ইয়াতে ক্যাপচা কোড ইয়াতে বহাই দিব আৰু সেইখিনি বহুৱাৰ পিছত আপোনালোকে ইয়াতে সাইন আপ কৰি দিব ৰেজিষ্টাৰ কৰাৰ পিছত আপোনালোকে এই লগইনত ক্লিক কৰিব আৰু ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ ইমেইল আইডি দিব লগতে আপোনালোকে যি পাছৱৰ্ড বহাইছিলে পাছৱৰ্ড টাইপ কৰিছিলে সেই পাছৱৰ্ড ইয়াতে দি দিব লগতে ইয়াতে ক্যাপচা কোড বহাই দিব আৰু সেই ক্যাপচা কোড গোটেইখিনি ফিল আপ কৰাৰ পিছত আপোনালোকে লগইনত ক্লিক কৰিব লগইন কৰাৰ পিছত আপোনালোকৰ এনেকুৱা এটা পেজ ওপেন হ'ব ইয়াতে লিখা আছে ষ্টেট লেভেল এলিজিবিলিটি টেষ্ট এনি ৰিজিয়ন 2026 ফৰ্ম ফিল আপ ষ্টাৰ্ট ডেট 21/11/2025 ফৰ্ম ফিল আপ এণ্ড ডেট 5/1/2026 ডেট অফ এক্সামিনেশ্যন হ'ব অহা মাৰ্চ মাহৰ 15 তাৰিখ পেমেণ্ট লাষ্ট ডেট হৈছে অহা 2026 চনৰ জানুৱাৰী মাহৰ 20 তাৰিখ লগতে ইয়াতে কিছুমান ইনষ্ট্ৰাকচন দিয়া হৈছে পৰ্টেল ইনষ্ট্ৰাকচনছ ইয়াতে যে ফটোসমূহ সদায় জেপিজি হ'ব লাগিব লগতে আপোনালোকে যি পাছপোৰ্ট ফটোগ্ৰাফ দিব হেতু সদায় জেপিজি ফৰমেটত হ'ব লাগিব 20 কেবিৰ পৰা 200 কেবিৰ ভিতৰত আৰু যি আপোনালোকে সিগনেচাৰ আপলোড কৰিব হেয়াও 20 কেবিৰ পৰা 200 কেবি হ'ব লাগিব লগতে আপোনালোকৰ যি ডকুমেন্ট দিব সেইসমূহ সদায় পিডিএফ ফৰমেটত দিব লাগিব আৰু হেতু 200 কেবিৰ ওপৰত হ'ব নালাগিব এইখিনি ইনফৰমেশন দিয়া হৈছে লগতে আপোনালোকৰ ইয়াতে দিয়া আছে এটা বটন এপ্লাই নাও ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত এনেকুৱা এটা পেজ ওপেন হ'ব ইয়াতে লিখা আছে ষ্টেট লেভেল এলিজিবিলিটি টেষ্ট এনি ৰিজিয়ন 2026 অনলাইন এপ্লিকেশ্যন ফৰ্ম ইয়াতে আপোনালোকৰ গোটেইখিনি ডিটেইলছখিনি ইয়াতে ফিল আপ কৰি দিব লগতে ইয়াতে কেটেগৰী আছে আপোনালোক কোনটো কেটেগৰীৰ পৰা বিলং কৰে সেইখিনি ফিল আপ কৰিব সাৰ্টিফিকেট নাম্বাৰ ইছুইং অথৰিটি ডেট অফ ইছ্যু লগতে এডিশনাল ডিটেইলছ এইখিনি ফিল আপ কৰি দিব লগতে পোষ্ট গ্ৰেজুৱেচন কোৱালিফিকেশ্যন ডিটেইলছ আপোনালোকৰ পোষ্ট গ্ৰেজুৱেচন ক'ৰ পৰা হয় সেইখিনি ডিটেইলছখিনি ফিল আপ কৰিব লগতে চেণ্টাৰ এণ্ড সাবজেক্ট প্ৰিফাৰেন্স আপোনালোকে চেণ্টাৰ কোড দিব টেষ্ট চেণ্টাৰ আৰু সাবজেক্ট আপুনি কোনটোত এপ্লাই কৰিব কোনটো সাবজেক্টত তাৰপিছত এড্ৰেছ ডিটেইলছ ইয়াতে পাৰ্মানেন্ট এড্ৰেছ লগতে
কৰেছপণ্ডেণ্ট এড্ৰেছ যদি ছেম হয় তেন্তে আপোনালোকে ইয়াতে ক্লিক কৰিব ছেম এজ পাৰ্মানেণ্ট এড্ৰেছ এই গোটেইখিনি ফিল আপ কৰাৰ পিছত ইয়াতে এটা বটন আছে ছেভ এণ্ড প্ৰচেড টু ডকুমেণ্ট ছেকশ্যন ইয়াতে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত এনেকুৱা এটা পেজ ওপেন হ'ব এপ্লিকেশ্যন ওৱান ছেভড কেনট বি মডিফাইড যদিহে আপোনালোকে এয়া যদি আপোনালোকে ছেভ কৰি দিয়ে তেন্তে আপোনালোকে পুনৰ এয়া মডিফাইড কৰিব নোৱাৰিব গতিকে যদিহে আপোনালোকৰ গোটেইখিনি ফিল আপ কৰা ঠিকে আছে তেন্তে আপোনালোকে ইয়াতে য়েছ প্ৰচিড এই বটনত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত এনেকুৱা এটা পেজ ওপেন হ'ব ইয়াতে আপোনালোকে দেখিবলৈ পাইছে পাছপোৰ্ট সাইজ ফটো সিগনেচাৰ প্ৰুফ অফ এড্ৰেছ প্ৰুফ অফ আইডেন্টিটি কেটেগৰী সাৰ্টিফিকেট আৰু এটেচন এই গোটেইখিনি আপোনালোকে ৰেডি কৰি ল'ব আৰু ইয়াতে আপলোড কৰিব ইয়াতে ষ্টেটাছ ইয়াতে আপোনালোকৰ আপলোড বুলি থাকিব যদিহে আপলোড কৰা নাই তেন্তে আপোনালোকে ইয়াতে আপলোড কৰি দিব ক্লিক কৰি পেলাই আৰু এই গোটেইখিনি আপলোড কৰি দিব মই যেহেতু অলৰেডি গোটেইখিনি আপলোড কৰিছোঁ আৰু যদিহে আপোনালোকৰ আপলোড কৰা কিবা ভুল হৈ গৈছে যদিহে আপোনালোকৰ ধৰি ল'লোঁ সিগনেচাৰ আপলোড কৰা ভুল হৈছে তেন্তে আপোনালোকে ইয়াতে পুনৰ ক্লিক কৰিব আৰু ক্লিক কৰাৰ পিছত আপোনালোকে পুনৰ ৰি আপলোড কৰিব পাৰিব মই গোটেইখিনি অলৰেডি আপলোড কৰা আছে গতিকে পুনৰ আপলোড কৰাৰ প্ৰয়োজন নাই ইয়াতে ক্লিক কৰিব লাগিব কণ্টিনিউ টু পেমেণ্ট ইয়াতে ক্লিক কৰিলে আপোনালোকৰ ফিজটো পেমেণ্ট কৰিব পৰা হৈ যাব ক্লিক কৰাৰ পিছত এনেকুৱা এটা পেজ ওপেন হ'ব আপোনালোকৰ এপ্লিকেশ্যন এটা সামাৰি আহি যাব ইয়াতে আপোনালোকৰ পাৰ্চনেল ইনফৰমেশ্যন এপ্লিকেশ্যন ইনফৰমেশ্যন ষ্টেটাছ তেতিয়ালৈকে পেণ্ডিং হৈ আছে যেহেতু এতিয়ালৈকে পেমেণ্ট কৰা নাই আৰু পেমেণ্ট ইনফৰমেশ্যন ইয়াতে ফিজটো দিয়া হৈছে তাৰপিছত আপোনালোকে যদি ইয়াতে চাই এপ্লিকেশ্যন ফৰ্ম যদিহে আপোনালোকে এপ্লিকেশ্যন ফৰ্মটো পুনৰ চাব বিচাৰে বা এডিট কৰিব বিচাৰে তেন্তে আপোনালোকে ইয়াতে গৈ সেইখিনি চাব পাৰিব লগতে ইয়াতে এটা বটন দিয়া হৈছে পে অনলাইন আপোনালোকে যদি অনলাইন পে কৰিব বিচাৰে তেন্তে ইয়াতে ক্লিক কৰিব লগতে ইয়াতে চাওক ডাউনলোড বেংক চালান আপোনালোকে বেংক চালানটো ইয়াৰ পৰা গৈ ডাউনলোড কৰিব পাৰিব ইয়াতে মই ক্লিক কৰিলোঁ ক্লিক কৰাৰ পিছত এনেকুৱা এটা পেজ ওপেন হ'ব ইয়াতে আপোনালোকৰ একনলেজমেণ্ট নাম্বাৰটো দিয়া হৈছে লগতে প্ৰচেড টু পেমেণ্ট গেটৱে ইয়াতে ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত এনেকুৱা এটা পেজ ওপেন হ'ব আপোনালোকে ক্ৰেডিট কাৰ্ড বা ডেবিট কাৰ্ড নেট বেংকিং UPI ID ৱালেট QR কোড এই গোটেইখিনি মাধ্যমৰ সহায়ত আপোনালোকে অনলাইন পেমেণ্ট কৰিব পাৰিব QR কোডত মই অনলাইন পেমেণ্ট কৰিলোঁ আৰু পেমেণ্ট কৰাৰ পিছত ছাকচেছ হৈ গৈছে ইয়াতে পুনৰ বেক আহি গৈছে লগইন কৰি ল'ব লাগিব লগইন কৰাৰ পিছত আপোনালোকৰ যি তাৰ ৰিচিপ্টখন আপোনালোকে লাভ কৰিব ইয়াতে প্ৰথমতে আপোনালোকে ইমেইল এড্ৰেছখিনি দি ল'ব লগতে আপোনালোকৰ পাছৱৰ্ড কেপচা কোড লগইন কৰাৰ পিছত এনেকুৱা এটা পেজ ওপেন হৈ গৈছে ইয়াতে চাওক ডাউনলোড এপ্লিকেশ্যন ফৰ্ম এণ্ড মোৰ ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াতে এনেকুৱা এটা পেজ ওপেন হৈ গৈছে ইয়াত চাওক এপ্লিকেশ্যন ফৰ্ম ডাউনলোড আপোনালোকে ডাউনলোড কৰিব পাৰিব পেমেণ্ট ৰিচিপ্ট ইয়াতে ডাউনলোড অপশ্যন আছে ইয়াতে ক্লিক কৰিবলৈ আপোনালোকে ডাউনলোড কৰি ল'ব আৰু ইয়াতে এডমিট কাৰ্ড এতিয়ালৈকে ৰিলিজ হোৱা নাই যেতিয়া আপোনালোকৰ এডমিট কাৰ্ড আহি যাব তেতিয়া আপোনালোকৰ ইয়াতে ডাউনলোড বুলি এটা অপশ্যন থাকিব তাতে গৈ আপোনালোকে পুনৰ এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব আজিলৈ মানে যদি আপোনালোকে ভিডিঅ'টি চাই ভাল পাইছে তেন্তে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে আমাৰ এই ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰি দিব যাতে আগলৈকো আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকে শেষত আপোনালোক সকলোকে পুনৰবাৰ ধন্যবাদ ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আৰু আজিলৈ ইমানে পুনৰ নতুন এটা ভিডিঅ'ত লগ পাম জয় আই অসম